আমি গম পোৱা মতে যোৱাকালি বিটিচিৰ এক্সিকিউটিভ কাউন্সিল মিটিঙে যি এটা সিদ্ধান্ত লৈছে যে আমাৰ কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ পশ্চিমে বিছমৰী অঞ্চলত 400 বিঘা ভূমি বিটিচি চৰকাৰে ক্ৰয় কৰিব বুলি আৰু হাগ্ৰামা মহলিৰ ডাঙৰীয়াই যোৱাকালি জনাইছে যে পাৰ বিঘা ভূমি তেওঁলোকে 30 লাখ টকাকৈ বিটিচি চৰকাৰে ক্ৰয় কৰিব। য'ত মাটিটো পৰি আছে তাত কোনো খেতি নহয়, ৰাইজে তাত খেতি নকৰে আৰু এই মাটিটোৰ একো ভেলু নাই বুলি হাগ্ৰামা মহলিৰ ডাঙৰীয়াই যোৱাকালি জনাইছে। আৰু ভেলু নাথকা এটা মাটি 30 লাখ টকাকৈ পাৰ বিঘা হাগ্ৰামা মহলিৰ ডাঙৰীয়াই কিহৰ স্বাৰ্থত কিনিবলৈ গৈ আছে? এয়াৰপৰ্ট বনাব না ইণ্ডাষ্ট্ৰী বনাব না XYZ কিবা হাগ্ৰামা মহলিৰ ডাঙৰীয়া ইয়াতে বনাব? যোৱাকালি বিটিচিৰ এক্সিকিউটিভ কাউন্সিল মিটিঙে কিহৰ কাৰণে মাটিটো কিনিব বুলি এই কথাটোও তেওঁলোকে ইতিমধ্যে জনোৱা নাই আৰু এই কথাটো তেওঁলোকে জনাব লাগে। কাৰণ ৰাইজৰ টেক্স দিয়া পইচাৰে বাজেট হয় আৰু এই বাজেটৰ পইচাটো যদি ভালদৰে ইউটিলাইজ নহয় ৰাইজৰ সমস্যা কেতিয়াও সমাধান নহয়। আমি গম পোৱা মতে বা আমি জানা মতে এই মাটিটোৰ ভেলু 3 পৰা 5 লাখ টকা ভেলু হ'ব আৰু এই মাটিটো হাগ্ৰামা মহলিৰ ডাঙৰীয়াই পাৰ বিঘা 30 লাখ টকাকৈ কিনিবলৈ গৈছে। অৰ্থাৎ 10 গুণ বেছি দামেৰে হাগ্ৰামা মহলিৰ ডাঙৰীয়াই এই মাটিটো ক্ৰয় কৰিবলৈ গৈ আছে। যদি গ্ৰীণফিল্ডৰ কাৰণে ক্ৰয় কৰে, আমাৰ বিটিচি ছেক্ৰেটাৰীত অলৰেডি গ্ৰীণফিল্ড আছে, তাতে ভাৰতৰ প্ৰধানমন্ত্ৰী আহি গৈছে, অমিত শ্বাহ আহি গৈছে, আমাৰ কি বুলি কয় মুখ্যমন্ত্ৰী আহি গৈছে, ইমান ডাঙৰ ডাঙৰ মেল মিটিং প্ৰগ্ৰাম আমাৰ ইতিমধ্যে হৈ গৈছে। আৰু গ্ৰীণফিল্ড থকা স্বত্বেও কিহৰ ভিত্তিত হাগ্ৰামা মহলিৰ ডাঙৰীয়াই এই মাটিটো কিনিবলৈ গৈ আছে আৰু ইমান টকা দামেৰে এই মাটিটো ক্ৰয় কৰিবলৈ গৈ আছে হাগ্ৰামা মহলিৰ ডাঙৰীয়াই? ইয়াতে এটা ডাঙৰ ৰহস্য, ডাঙৰ এটা উদ্দেশ্য আছে। এই কথাটো স্পষ্ট আৰু ৰাইজে কেইদিনমান পিছত এই কথাটো নিজ চকুৰে দেখা পাব। মোৰ কথা যদি মিছা নহয় আপোনালোকে জল পট আপোনালোকে প্ৰমাণ পাব। কিয়নো যোৱা 17 বছৰ হাগ্ৰামা মহলিৰ ডাঙৰীয়াৰে চৰকাৰ চলিছিল, আমি দেখা পাইছোঁ বিটিচিত। হাগ্ৰামা মহলিৰ ডাঙৰীয়াৰ চৰকাৰ চলা সময়ত আগতেও কি হৈছিল, আমাৰ চিৰাঙত ৰৌমাৰী হাগ্ৰামা মহলিৰ ডাঙৰীয়াৰ নামাকৰণে হাগ্ৰামা ব্ৰিজৰ সন্মুখত ৰৌমাৰী অঞ্চলত বাবা ৰামদেৱক 1000 বিঘা ভূমি লিজত দিয়া হৈছিল যে তাত বাবা ৰামদেৱৰ ফেক্টৰী খুলিব বা ৰামদেৱৰ কোম্পানী খুলিব, কিবা কিবি খুলিব, তাতে আমাৰ বিটিচি অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে চাকৰি পাব। বিভিন্ন মিছা কথাবিলাক হাগ্ৰামা মহলিৰ ডাঙৰীয়াই ৰাইজক জনাইছিল। কিন্তু শেষত কি দেখা গ'ল, তাতে বাবা ৰামদেৱৰ বটুও ৰাইজে দেখা নাপালে আৰু লিজত দিয়াৰ বিনিময়ত তাৰ পৰা আমি বিটিচি চৰকাৰে কেইটকা ৰেভিনিউ পালে এই কথাটো বিটিচি চৰকাৰে বৰ্তমান জনাব নোৱাৰিব। আৰু এটা জেগা আমাৰ ওদালগুৰিৰ ৰৌতা লালপুলতো কি হৈছিল, প্ৰায় 1500 বিঘা ভূমি আমাৰ কি কৰিছিল হাগ্ৰামা মহলিৰ ডাঙৰীয়াৰ বিটিচি চৰকাৰে সোলাৰ প্লাণ্টৰ নামতো কোম্পানীটোক লিজত দিয়া হৈছিল, সোলাৰ প্লাণ্টৰ নামত। আৰু এই 1500 বিঘা মাটিটোক লিজত দিয়াৰ পিছতো বিটিচি চৰকাৰে তাৰ পৰা আজিলৈকে 1 টকাও ৰেভিনিউ পোৱা নাই আৰু এই তথ্য হাগ্ৰামা মহলিৰ ডাঙৰীয়া বিটিচি চৰকাৰে আজিলৈকে দিব নোৱাৰিব। যোৱা 12 দিন ধৰি হাগ্ৰামা মহলিৰ ডাঙৰীয়াই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লগ কৰিবৰ কাৰণে দিল্লীত বাহৰ পাতি আছিলে। তাতে গৈ ফালে হাগ্ৰামা মহলিৰ ডাঙৰীয়াই হয়তো কোনোবা পুঁজিপতি আদানী আম্বানীক লগ পাইছে, কাৰণ আদানী গ্ৰুপে অলৰেডি মাটি বিচাৰি আছে। ইফালে আমি সকলো বস্তুবিলাক চাই আছোঁ, আমি দেখা পাই আছোঁ ৰাইজে। আৰু এই কথা চিন্তা কৰি পেলাই হাগ্ৰামা মহলিৰ ডাঙৰীয়াই হঠাৎ দিল্লীৰ পৰা উভতি আহি বিটিচিৰ এক্সিকিউটিভ কাউন্সিল মিটিঙত এই ডিচিশ্যনটো ল'লে আৰু এই 400 বিঘা ভূমিটো হাগ্ৰামা মহলিৰ ডাঙৰীয়াই 30 লাখ টকাকৈ কিনি ফালে আদানী গ্ৰুপক হাগ্ৰামা মহলিৰ ডাঙৰীয়াই কমচে কম 1 কোটি টকা পাৰ বিঘাত বিক্ৰী কৰিবলৈ গৈ আছে। তাতে হাগ্ৰামা মহলিৰ ডাঙৰীয়াই ডাঙৰ এটা মোটা অংকৰ ধন তেখেতে ইনকাম কৰিবলৈ গৈ আছে। কাৰণ আগতো বাবা ৰামদেৱক হাগ্ৰামা মহলিৰ ডাঙৰীয়াই মাটি দিয়াৰ নামত তাতে ব্লেক মানি হাগ্ৰামা মহলিৰ ডাঙৰীয়াই বহুতো কমাইছে। আপোনাৰ সোলাৰ প্লাণ্টৰ নামতো হাগ্ৰামা মহলিৰ ডাঙৰীয়াই 1500 বিঘা মাটি দিছে ওদালগুৰিত, ৰৌতাত, তাৰ পৰাও হাগ্ৰামা মহলিৰ ডাঙৰীয়াই ব্লেক মানি বহুতো কমাইছে। তো গতিকে আমি সকলোৱে জানো বিটিচিৰ আমাৰ এটা 6 শিডিউল এৰিয়া, ইয়াৰ ভূমি আন কোনোবা এটা ব্যক্তিয়ে ক্ৰয় কৰিব নোৱাৰিব বিটিচিৰ বাহিৰ মানুহে। কিন্তু বিটিচি চৰকাৰে এই মাটিটো ক্ৰয় কৰি ফালে আদানী গ্ৰুপক বিক্ৰী কৰিবলৈ গৈ আছে। এই কথাটো একদম স্পষ্ট। অনাগত দিনত ৰাইজে এই কথাটো জল পট দেখা পাব। মোৰ কথা যদি মিছা নহয় ৰাইজে অনুভৱ কৰিব। বিটিচিৰ ৰাইজৰ কাৰণে যোনটো নেকি বাজেটৰ ধন, বাজেটৰ পইচা কিহৰ কাৰণে হাগ্ৰামা মহলিৰ ডাঙৰীয়াই আজি অপচয় কৰিবলৈ গৈ আছে, এই কথাটো হাগ্ৰামা মহলিৰ ডাঙৰীয়াই স্পষ্টীকৰণ দিব লাগে। কাৰণ SOPDৰ ফাণ্ড আমাৰ বিটিচিত অলপখিনি আহে, ইমান নাহে। এক্সট্ৰা পইচা আমাৰ বিটিচিত নাহে। আৰু এই SOPDৰ ফাণ্ডটো, এই পইচাটো যদি আজি মাটি ক্ৰয় কৰাৰ নামত
প্ৰায় আমাৰ কি কয় 120 কোটিৰ পৰা 150 কোটি টকা যদি আমাৰ এই ইয়াতে মাটি ক্ৰয় কৰাৰ নামত গুচি যায়, ৰাইজৰ উন্নতি কেনেকুৱাকৈ হ'ব? তেওঁলোকে BTCৰ ইলেকশ্যনৰ আগত ৰাইজক অমুক দিম, তমুক দিম, হেন কৰেংগা, তেন কৰেংগা, বিভিন্ন মিছা মিছা কথাবিলাক ৰাইজক কৈ ফালে, ৰাইজক ঠগি ফালে তেওঁলোকে চৰকাৰত আহিছে। চৰকাৰত অহাৰ পিছত এতিয়া তেওঁলোকে মতালিকৈ নিজৰ ব্যক্তিগত স্বাৰ্থত হাগ্ৰামা মহলেৰী ডাঙৰীয়াই BTCখন আগতো লুণ্ঠন কৰি আহিছে আৰু বৰ্তমানকো ৰাইজকো বুৰ্বক বনাই পেলাই হাগ্ৰামা মহলেৰী ডাঙৰীয়াই BTCত লুণ্ঠন ৰাজ চলাইছে। এই কথাটো একদম স্পষ্ট কথা। আপোনালোকে এটা কথা শুনি আচৰিত হ'ব, বৰ্তমান BTCৰ চৰকাৰ গঠন কৰাৰ পিছত হাগ্ৰামা মহলেৰী ডাঙৰীয়াৰ বৰ্তমান সময়ত BTCত কিন্তু 1 টকা পইচা নাই, BTCৰ কোনো ফাণ্ড নাই, BTCত কোনো বাজেট হোৱা নাই। তাৰপিছত হাগ্ৰামা মহলেৰী ডাঙৰীয়াই বৰ্তমান এনেকুৱাকৈ গো হেডত কাম দিছে, আপোনালোকে শুনি চকু কপালত উঠি যাব। বৰ্তমান হাগ্ৰামা নিজা সমষ্টিতে প্ৰায় 100ৰ ওপৰত ক্ৰছ কৰি গৈছে আৰু BTCত এতিয়া ডাবলে লোৱা এতিয়া বন্ধ কৰি দিছে চাৰিওফালে। ইষ্টিমেট আপোনালোকে অফিচত গ'লে গম পাব। তেওঁলোকে চৰকাৰ অহাৰ পিছত লাষ্ট বাজেট ছেছন হৈছিল আমাৰ কিমান? 250 কোটি টকা। 250 কোটি টকাৰ ভিতৰত তেওঁলোকে 2.5 টকা বৰ্তমান আনিব পৰা নাই। BTCত কোনো টকা পইচা নাথাকা সত্ত্বেও হাগ্ৰামা মহলেৰী ডাঙৰীয়াই BTCখন কামৰ ওপৰত কাম লিখি তেখেতে আজি BTC অফিচ ভৰ্তি কৰি দিছে। ৰাইজক একো দিব পৰা নাই তেওঁলোকে। আৰু ডাঙৰ কথা কোৱা দল BPF দলে আজি মতলামি কৰি ফালে চৰকাৰখন চলাই আছে আৰু হাগ্ৰামা মহলেৰী ডাঙৰীয়াই মোটা অংকৰ ধন খাবৰ কাৰণে, মোটা অংকৰ এটা পইচা পাবৰ কাৰণে, এই ব্লেক মানি এটা ইনকাম কৰিবৰ কাৰণে এই মাটিটো ক্ৰয় কৰি ফালে বেছি দামত কালি আদানী কোনোবা বেলেগ গ্ৰুপক বিক্ৰী কৰিবলৈ গৈ আছে।